Hello guys, welcome to our YouTube channel. Mana khisiri akhomla swagotom janaisu. Ami jabo olaisu mane ene furiba jabo olaisu aru. Ei Kolaigaon Jabirikusi namor thai turat jabo olaisu. Ami tate kiba manu ejonok log koribo lage. Manujonok log kori maro ye na hai koi khabar. रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर সিমান গৰম পৰিছে একদম তামাম ৰ'দ দি আছে এনে গৰম আজি নকবি আমিও আহিব পাৰিলো সপোন সপোন হৈ ৰ'ব আৰু পুৰা বহি আছে অহা নাই বাৰু এতিয়ালৈকে পুৰা তাৰমানে কি খখ লাগি আছে খাওঁ 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 খালি খাওঁ কৰি খাই আমি দৰং ডিষ্ট্ৰিক্ট আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ পালোঁ আহি একচুৱেলি বহুত দেৰি হৈ গ'ল বাইকৰ ডিলাৰটো আমি আজি দেখুওৱা নহ'ল বাৰু আজি বহুত ডাঙৰ বৰ্ডাৰত সব হয় দৰং জিলা আৰু ওদালগুৰি জিলাৰ বৰ্ডাৰ এতিয়া আকৌ আমাৰ এটা প্ৰগ্ৰেম এটা আছে ব্লগটো আমি এইখিনিতে নাসামৰোঁ থিয়েটাৰ এখন আছে থিয়েটাৰ চাব যাম বুলি ভাবিছোঁ বিনাপানী থিয়েটাৰ বহুত দিনৰ মূৰত চাম বিনাপানী থিয়েটাৰ বহুত পুৰণা বিপুলভা আছে বুলি শুনিছোঁ ভাল লাগিব গতিকে ভিডিঅ'টো আমি নাসামৰোঁ এতিয়াই থিয়েটাৰ নাটক অলপ যি পাৰোঁ দেখুৱাই আমি ভিডিঅ'টো সামৰণি মাৰিম গতিকে বলক কেনেকুৱা কি নাটক চাওঁ আপোনালোকে সকলো গম পাব তো গাইছ মানে মই স্পৰিংটো খুলি ল'লো বহুত গৰম আমি এতিয়া যাই আছোঁ থিয়েটাৰ চাবলৈ তেতিয়া ব্লগটো আমি সামৰণি মৰা নাই এতিয়া আমি যাই এক থিয়েটাৰ দেখাওঁ আপোনালোকক কি দেখাওঁ বা থিয়েটাৰ চাব কাৰণে টিকেট আমাৰ হাতত নাই আমি গম পোৱা মতে 4টা টিকেট আছে এতিয়া সেই 4টা টিকেট যদি শেষ হৈছে আমি হ'লো 5টা 4টা আছে টিকেট কিন্তু টিকেট আমাৰ হাতত নাই তাতে বোলে থাকা বুলি গম পাইছোঁ যদি টিকেট পাওঁ এতিয়া পোৱাটো সম্ভৱে তেওঁ আমি থিয়েটাৰ চাম কি কৰি চাওঁ আপোনালোকে বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো একদম যাই থিয়েটাৰৰ তলিত যায় আপোনালোকৰ ওচৰত আপোনালোকক লগ হ'ম এতিয়া আৰু সামৰিছোঁ ভিডিঅ'টো কণ্টিনিউ হৈ থাকিব আমাৰ এই ভাইহাত যাই আছে এতিয়া আমি উপস্থিত হৈছোঁ এই থিয়েটাৰ প্ৰেক্ষাগৃহৰ ওচৰত মানে কি হৈছে আৰু এতিয়া মানুহ দেখাই নাই একো মানুহ দেখাই নাই বেক কেমেৰাটো দেখাই দিছোঁ বাৰু মানুহৰ কোনো ভিৰ দেখাই নাই দেখিছে নাই থিয়েটাৰৰ কোনো এতিয়ালৈ কিন্তু মানুহ জানো নাই ভিৰ হোৱা নাই আমি যাম ভাইহঁতে কি ক'ব এতিয়া থিয়েটাৰৰ কথা কি ক'ব নাম কি আজি নাটকখনৰ নাম কি বুলি ভাবিছে বিশ্বাস এটা বিনাপানী নেকি নামটো থিয়েটাৰখনৰ নাম বিনাপানী এইফালে পাৰিবা এনে সোমাই যাবা এইফালে পাৰি নেকি এনে সোমাই যাবা মানে এয়া আমি এনেই সোমাই আহিছোঁ মানে প্ৰৱেশ কৰিব দিছে বাৰু মানে ষ্টেজটো গোটাই দেখাই দিওঁ বাৰু এয়া উঠি যাব পাৰি ডাইৰেক্ট উঠি যাব পাৰি লাইট মাৰিছে আন্ধাৰ হৈ আছে বাৰু ইয়াতে থিয়েটাৰ মানে আন্ধাৰ মুধা হৈ আছে আমি দেখি দিলোঁ এতিয়া আজি মানে নাটকত এইটো ৰোল হ'ব এইটো ৰোল হ'ব আজি ইয়াতে দেখা পাইছে আপোনালোকে এয়া এইখন সোফা আছে এইখন সোফা নহয় দিয়া সোফা আছে সোফা আছে সেটআপ পুৰা বনাই থৈ দিছে
আপোনালোকে দেখা পাইছে গছজোপা দেখা দিয়ক এয়া মানে গছ বনাই থৈ দিছে আৰু সিফালে আমি চাম যায় এতিয়া আঁতৰৰ পৰা মানে গোটেই মানে এইটো ঘৰৰ দৃশ্য এটা ঘৰৰ দৃশ্য এইটো ইফালে আমি ইফালে পিছফালে আমি ক'ব গ'লে থিয়েটাৰৰ মেইন মঞ্চত আছোঁ কাম কৰি আছে বাৰু কাম কৰি আছে এক্টৰনি অহা নাই এতিয়ালৈ বিপুল দাদাহঁত অহা নাই বাৰু থিয়েটাৰৰ মেইন মূল মঞ্চত দেখা পাইছে আপোনালোকে এয়া গাছ এইবোৰ মানে এনেকৈ দেখুওৱা হয় আৰু ইয়াতে ওপৰত লাইট আছে আৰু ইফালে আমি ইফালে আহিবলৈ চেষ্টা কৰিছোঁ আমি দেখুৱাম আপোনালোকে চাই যাব বহুত কষ্ট কৰিছোঁ ভিডিঅ'টোত চাউণ্ড ছেটআপ ৰেডি হৈ আছে চাউণ্ড ছেটআপ পুৰা ৰেডি হৈ আছে ষ্টেজৰ পৰা ওপৰৰ পৰা দেখুৱাইছোঁ আমি ইয়াৰ পৰা আগুৱাই যায় মানে ইফালে আগুৱাই যায় এইটো এটা ডান্স কৰিলে ইয়াতে আগুৱাই যায় এইবিলাক লাইট জ্বলি উঠে যেতিয়া ডান্স কৰে জ্বলি উঠে এয়া ছেটআপ পুৰা ৰেডি হৈ আছে আমি ৰাতি দেখুৱাব চেষ্টা কৰিছোঁ দেখুৱাব এই গেলাৰী পিছফালে ইফালে VIP কেনেকুৱা ফিল কেনেকুৱা ৰাতি থিয়েটাৰ চাব আহি আমি বহুত ভাল লাগিছে আৰু ইফালে কিবা ছেটআপ আছে নেকি আমি চাই লওঁ বাৰু এবাৰ ইফালে আৰু কোনো ধৰণৰ ছেটআপ লগোৱা নাই আছে ইয়াতে এইবোৰ দেখা পাইছে আপোনালোকে ৰাতিটো ইয়াতে মঞ্চৰ পিছ গেলাৰীৰ পৰাতো অৰিজিনেলি গছ পুলিয়ে ক'ব পাৰি নহয় মানুহ ওপৰত উঠি থাকে ইয়াতে দেখুৱাব পৰা নাই বাৰু লাইটৰ পোহৰ এতিয়া ইমান আন্ধাৰ হৈ আছে দেখুৱাব পৰা নাই আমি ইফালে নামিবলৈ চেষ্টা কৰিম বাৰু মই আগে নামি লৈছোঁ মোবাইলটো মই লৈ লৈছোঁ কেমেৰাটো এইটো তেওঁলোকৰ মানে সেইটো দেখা পাইছে আপোনাৰ ধৰচোন মই ধৰ এয়া পিষ্টল দেখা পাইছে এক্টৰৰ পিষ্টল আৰু এইবোৰ গোটাই ছেটআপটো ইয়াতে মানে বাকচত চব বস্তু আছে তেওঁলোকৰ আৰু ইয়াতে এক্টৰনিবোৰ আহি মানে ইয়াতে বহে আৰু ইয়াতে তেওঁলোকৰ ড্ৰেছ চেঞ্জ হয় এইটো সৰু চাই এখন থাপনা এখন বনাইছে আৰু মানে ইয়াতে গোটাই বস্তুবোৰ আছে তেওঁলোকে আহি পেলাই ইয়াতে ছেটআপ বা মেকআপ বা কাপোৰ খোলা ইয়াতে হয় আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কিবা যদি আৰু দেখুৱাব এয়া মিজানুৰ ভাই আছে আমাৰ লগত এইবিলাক মদৰ বটল মানে ইয়াতে মানে এই যোনটো খাবলৈ তেওঁলোকৰ এক্টৰে খাব আমি একদম মঞ্চৰ আগফালে আপোনালোকক যাবলৈ চেষ্টা কৰিছোঁ আমি আৰু এইটো কি এইটো এইবোৰ গছ চাওক আপোনালোকে ফুল ৰাতি ফুল এইডাল গছ আপোনালোকে দেখা পাইছে আৰু এইটো কি চাওক এইটো ময়ূৰ আৰু এইবোৰ কিবা কিবি বহুত আছে বাৰু এইখন হ'ল জেলখানা এইখন জেলখানা না ভাই এইখন জেলখানা হ'ব জেলৰ ভিতৰত এইটো দেখা পাইছে আৰু এওঁলোকে পুৰা কাম কৰি আছে তীব্ৰ গতিত কাম কৰি আছে আৰু এই আমাৰ ভাইহাত এটা পাৰ হৈ গৈছে এয়া দেখা পাইছে আপোনালোকে এইটো হৈছে VIP ন এইটো VIP তাৰপিছত এনেকুৱা ইফালে এইটো সৌটো হৈছে গেলাৰী
ৰাতি যাওঁ পবিয়াই কৈ যাওঁ মনৰে কথা। আপোনালোকে গোটেই বাহিৰৰ দৃশ্যটো দেখুৱাই দিছোঁ। বিনাপানী আচ্ছা পাঘৰ বাৰী ওলাব বাৰু এতিয়া তেখেতসকলে মোক চেষ্টা কৰিব। তেখেতসকলৰ এই বছৰৰ এখন মঞ্চ সফল সামাজিক তো গাইজ যিহেতু যোৱাকালি আমি থিয়েটাৰ চাই বহুত ভাগৰ লাগিছে, মানে বহুত দেৰিলৈ হৈছে নাটক, প্ৰায় 11 বাজিছিল, 11:30-12মান বাজিছিল। মানে যিহেতু আমি নাটক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু এইটো ৰুল নহয়, যিহেতু নাটক দেখুৱাব নোৱাৰি, থিয়েটাৰ আৰম্ভণি হৈছেহে, সেইকাৰণে আমি ভাবিলোঁ কি নাটক আৰু আপোনালোকক নেদেখোঁ, আপোনালোকে চাব, আপোনালোক অসমৰ বিভিন্ন ঠাইত যাব বাৰু, থিয়েটাৰখন আমি খুজিছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। কমেডি চিনছ বহুত আছে বাৰু। ভিডিঅ'টো এণ্ড কৰা নগ'ল, সেইকাৰণে আমি ভাবিছোঁ কি ভিডিঅ'টো এণ্ড কৰি দিওঁ, সেইকাৰণে এটা ভিডিঅ' এটা বনাই দিছোঁ। আকৌ পিছত মানে বহুত ভাগৰ লাগি আছে, ৰাতি টোপনি ক্ষতি হৈছে বুলি ক'ব পাৰি। গতিকে আৰু এতিয়া আমি সামৰি মাৰিছোঁ আৰু ব্লগটো বহুত দীঘল। আৰু এটা কথা আপোনালোকক দি আছোঁ বাৰু, আমাৰ কিবা এটা আহি আছে ভাল খবৰ আপোনালোকক আমি আকৌ পুনৰ এটা নতুন ভিডিঅ'ত কৈ আছোঁ বাৰু কি ভাল খবৰ। তো এতিয়া আৰু আজিলৈ সামৰিছোঁ আৰু বাই বাই।